আহিছোঁ এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমি সকলোৱে জানো আজি 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। পোনপ্ৰথমে মই সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। গতিকে চাওক ভিডিঅ'টো কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ চাওঁ আৰু গতিকে আৰু এবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই যাওক। তো গাইজ আমি পোনপ্ৰথমে যাম ৰিজাৰ্ভক, নলবাৰী ৰিজাৰ্ভক। আৰু তাত যদি চলি আছে আৰু গম নাপাওঁ আৰু মানে লকডাউন ন, মানে ভালদৰে চব বন্ধ খোলা দিয়া নাই, গতিকে গম পোৱা নাই তাত হ'বনে নহয়। কিন্তু পতাকাখনটো উত্তোলন কৰিবই, বাকী বেলেগ কিবা হয়নে নহয় এতিয়ালৈ গম পোৱা নাই বাৰু। তাত চাই পেলাই আমি দেখা পাম। আৰু আজি আহিছোঁ, আমাৰ লগত সকলো বন্ধুবৰ্গ আছে আৰু বহুত ডাঙৰ টিম এটা লৈ আহিছোঁ। এই আমাৰ পিছলৈ অৰুণাভ, তাৰপৰা নামটো বুলি ক'ব লাগে, আৰু কেইবাজনো আছে, পিছত বাৰু লাহে লাহে চিনাকি কৰাই দিম। হাইৱেত উঠি ল'লোঁ, আমাৰ হৃদয় কিবা খাই আছে নাপায়। স্বাধীনতা দিৱসত যাব কিবা কিবি চবাই আছে সিহঁতে, বেয়া কাম কৰিছে। ব'লক হাৱে আমি যাওঁ আৰু যাই পেলাই তাত দেখুৱাম কি দেখুৱাব পাৰোঁ, চাই থাকক। আমি ৰিজাৰ্ভক আহি পালোঁ, তাৰপিছত চাওঁ অলপ প্ৰস্তুতি কৰিছে কি কি দেখুৱাব পাৰোঁ চাওঁ বাৰু। আহি পাইছোঁ আৰু ইয়াত অলপ পিছত আমি ৱেইট কৰি আছোঁ, গতিকে চাব আপোনালোকেও চাই থাকক, আমি দেখুৱাই যাম। পীযুষ হাজৰিকা আমাৰ মাজত আহি পালে আৰু আজি তেখেতে পতাকা উত্তোলন কৰিব, গতিকে চাই থাকক। ইয়াৰ লগতে পতাকা উত্তোলন কৰা হৈ গ'ল। এতিয়া তেখেতে চাগে কিবা অলপ ভাষণ দিব, ভাষণটো বেছিকৈ নেদেখুৱাওক, অলপ কিবা এটা ক্লিপ চাই লওক আৰু। ভাৰতবৰ্ষৰ পৃথিৱীৰ সকলোৱে জানে যে ক'ভিড অতি মানে তাত অনুষ্ঠান চলি আছে, আমি তাৰ পৰা ওলাই আহিলোঁ। মানে এতিয়া চাওঁ আৰু কি দেখুৱাব পাৰোঁ, মানে ক'ৰবাত যাওঁ নে নাযাওঁ ঠিক নাই। বৰ্তমান চহকে একদম পুৱাই খোজকাঢ়ি একদম, গতিকে কিবা এটা খাই পেলাই ইয়াৰ পৰা যাওঁ, বাকী চাওঁ কি দেখুৱাব পাৰোঁ আগলৈ চাব পাৰে, মানে ঢুকি নাপায় আৰু। আমাৰ নলবাৰী জিলা আটাইতকৈ ডাঙৰ পতাকা আৰু আটাইতকৈ ওখ আৰু আটাইতকৈ ডাঙৰ।
মই বেক কেমেৰাৰে চাওঁ কিমান ঢুকি পোৱা যায় গতিকে এবাৰ এনেদৰে চাই লওক সঁচাই বহুত ভাল লাগে তাৰে তলত আহি পেলাই মই বেক কেমেৰাৰে ট্ৰাই কৰোঁ কিমান দেখুৱাব পাৰোঁ আপোনালোকে চাই লওক আপোনালোকক যি দেখুৱাব পাৰোঁ সেইবোৰ দেখুৱালোঁ আজিও আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ আজিলৈ ইমানেই জয় হিন্দ ভাৰত মাতা কি জয় জয় আই অসম